সকল সবক জনাইছোঁ সকলোকে অৰিণৱ পাকঘৰলৈ। আজি আমি এটা বেলেগ ধৰণৰ ভিডিঅ' বনাম। ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হয়, তাত কিছুমান নতুন কথা জানিব পাৰিব, অলপ কেমিষ্ট্ৰি পঢ়াম ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো এবাৰ লাইক কৰি দিব, লগৰ কাৰোবাক ছাজেষ্ট কৰিব বিচাৰিলে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোৰ পৰা নতুন নতুন আপডেট পাবলৈ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। গতিকে ওৱান দেৰি নকৰি বলক, ভিডিঅ'ত বহুত দীঘল হয়, তাৰপৰা স্কিপ নকৰিব খালি, বলক চাওঁ। তো আজিৰ মালটো বনাবলৈ আমাক লাগিব প্ৰথম আটা লৈ ল'লোঁ, ইয়াত দি দিম পানী। এইটো সানি হোৱাৰ পিছত এতিয়া পানীত জুবিয়াই 1 ঘণ্টা থাকিব দিম। তো এতিয়া আমি আমাৰ মেইন কোৰ্চটো ষ্টাৰ্ট কৰোঁ। ইয়াক তিয়াই থৈছিলোঁ, তিয়াই থ'লে মানে এতিয়া ধুবলৈ সুবিধা হ'ব, সোনকালে ষ্টাৰ্চখিনি ইয়াৰ পৰা আঁতৰি যাব। তাৰ আগতে অলপ কেমিষ্ট্ৰি পঢ়াওঁ আপোনালোকক। আমাৰ আটাত মানে কি হয়, 10% মান প্ৰটিন থাকে, 10-12% আৰু 70% মান ষ্টাৰ্চ থাকে, আৰু বাকীখিনি কিবা কিবি থাকে আৰু লেপিড, পলিচেকাৰাইড এইবোৰ। তাৰপিছত এতিয়া মাংসত কি থাকে, প্ৰটিন। তো আমি ইয়াৰ পৰা ষ্টাৰ্চখিনি আঁতৰাব লাগিব আৰু প্ৰটিনখিনি থ'ব লাগিব। তো ষ্টাৰ্চখিনি আমি উলিয়াম কেনেকৈ, এনেকৈ পানীত ধুই থাকিলে মানে কি হ'ব, ষ্টাৰ্চখিনি পানীত গোল খাই যায়, ৱাটাৰ চলিবলৈ ষ্টাৰ্চ, আৰু প্ৰটিন নহয়। তো এনেকৈ ধুই থাকিলে ষ্টাৰ্চখিনি পানীত গুলি ওলাই গৈ থাকিব, প্ৰটিনখিনি থাকি যাব। তাৰপিছত আমি আমাৰ মাংস বনাই দিম। এতিয়া প্ৰায় এইখিনি ধোৱা হৈ গৈছে, দেখিছে ইয়াত কালাৰ চেঞ্জ হৈ গৈছে। এইখিনি বগা আছিলে, এতিয়া অকণমান অফ হোৱাইট হৈ গৈছে। ইয়াত অকল প্ৰটিনখিনি আছে, কিমান ডাঙৰ আছিলে, তাৰ 70% ষ্টাৰ্চ ওলাই গুচি গ'ল। তো অকল থাকি গ'ল প্ৰটিন, আৰু এই প্ৰটিনৰ পৰা বনাম এতিয়া আমি মাংস। ফ্লেমটো অন কৰি ল'লোঁ, তাৰপিছত ইয়াত দিম এতিয়া আমি পানী। পানী দি দিলোঁ, পানীত দি দিম অকণমান চিকেন ফ্লেভাৰ মছলা আৰু চিকেন মছলা অলপ দি পেলাই গুলি দিম ভালকৈ। আৰু দিম আদা নহৰুৰ পেষ্ট ফ্ৰেছকৈ বনাব, পেকেটত টকা নিদিব। মোক এইটো এতিয়া পানী দি দিলোঁ, হাতে পেষ্ট হ'লে উলিয়াবলৈ দিগদাৰ লাগে কাৰণে পানী দি কেনে পেষ্টটো জোল বনাই পেলালোঁ। তো এইখিনি উতলিব দিওঁ। ঠিক আছে, এইখিনি উতলা মানে আমি এফালে আহক, তেতিয়া এইটো কৰি লওঁ। এটা বস্তু দিব থাকি গৈছিলে, দিব লাগিব, আৰু চয়া চচ। ভিডিঅ'টো দীঘল হয় কিন্তু ইম্পৰ্টেণ্ট হয়, অলপো স্কিপ নকৰিব, চাই থাকক। এতিয়া ইয়াত আমি উলিয়াই লওঁ আমাৰ যোনখিনি ধুই কেনে থাকি গৈছিলে প্ৰটিন বুলিয়ে কৈছোঁ। আৰু ইয়াততো প্ৰটিন হৈ গ'ল, কিন্তু মাছল ফাইবাৰৰ নিচিনাতো ইয়াক আমি ষ্ট্ৰাকচাৰ দিব লাগিব ন। গতিকে কৰি দিম 3টা ভাগ। ভাগ কৰি ইয়াক বেনি যেনেকৈ গাঠে গাঠি থাকিব।
গাঁঠি হ'লে এনেকৈ জইন কৰি দিম। আৰু ইয়াক এনেকৈ গাঁঠি দি যাম। এতিয়া ইয়াত আমি এইটো লক কৰি দিম। মুঠতে ক'ৰবাত ভৰাই লক কৰি দিব গাঁঠিকেইটা খোল নোখোৱাকৈ। এতিয়া সেইখিনি ইয়াত দি দিলোঁ, মানে দিয়াটো দিব থাকে, ভিডিঅ'ত নুঠিলে থাকি গ'ল। ইয়াত দি পেলাই ল' ফ্লেমত ঢাকি কেনে আধা ঘণ্টামান সিজিব দিম। হৈ গৈছে বুলিয়ে ক'ব পাৰি। অলপ ফুলি যাব এনেকৈ বইল কৰোঁতে। যেতিয়া ফ্লেমটো আমি অফ কৰিম, চাব আকৌ নিজে হেৰি সৰু হৈ যাব। এতিয়া যোনখিনি চুপখিনি আছিলে আমাৰ পানীখিনি, এইখিনি ইয়াত দি দিম। দি পেলাই ঢাকনি মাৰি থৈ দিম। ফ্ৰিজতো থ'ব পাৰে, ফ্ৰিজত থ'লে বেছি ভাল, কিন্তু মই এতিয়া ফ্ৰিজত নথওঁ, কাৰণ মই আছোঁহি ৰেণ্ট ৰুমত আৰু ইয়াত ফ্ৰিজ নাই। এতিয়া এনেকৈ থাকক গোটেই ৰাতি, বাকীখিনি কাইলৈ ৰাতিপুৱা বনাম। এতিয়া আমি চাওঁ এইটো ভিতৰৰ ষ্ট্ৰাকচাৰখিনি মাংসৰ নিচিনা বনিছে নাই। চব পুৰা মাংসৰ নিচিনা হৈ গৈছে। সৰু সৰুকৈ এৰুৱাই ল'ম এতিয়া। ইয়াত ভাজি ল'ম প্ৰথমতে তেল আৰু নিমখ দি, তেতিয়া অলপ ক্ৰিস্পি হৈ যাব। তেল দি লওঁ। তেলো গৰম হৈ গ'ল। এতিয়া ইয়াত দি দিম এই মাংসখিনি। ওপৰতে ইয়াৰ পৰা পানীটো ওলাই যাব। নিমখ কমকৈ দিম, পিছৰ ভাজিলে আকৌ দিম নিমখ। আৰু অকণমান দি দিম চয়া চচ কালাৰটো বনাই। আমাৰ এইখিনি এনেকৈ ভজা হৈ গৈছে, তেল লাগি আছে, অলপমান দি দিম তথাপিও। তেল গৰম হৈ গ'ল। দি দিওঁ পিঁয়াজ, কেপচিকাম, বিলাহী, দি পেলাই লৰাই দিওঁ। অলপ দি দিম নিমখ ভালকৈ দিব, আগতে দিছিলে মাংসখিনি। নিমখ দি পেলাই অলপ লৰাই দিওঁ। ভাজি দিওঁ এতিয়া মাংসখিনি। আমাৰ আটাৰ পৰা বনোৱা মাংসৰ চিলি ভাৰ্জন
ৰেডি এতিয়া ইয়াক খাব পাব বহুত ধুনীয়া গৈছে প্লেন কৰি দিম আৰু এক পিচ লৈ খাই চাওঁ আছলি মাংসনে নকলি মাংস ধৰিবই নোৱাৰি আপুনি ট্ৰাই কৰিব যদি ভেজিটেৰিয়ান হয় মাংসৰ সোৱাদ ল'ব বিচাৰিছে এনেকৈ খাব ঠিক আছে যদি ভেজিটেৰিয়ান নহয় তথাপিও ট্ৰাই কৰিব বহুত ভাল ৰেচিপি হয় ধুনীয়া হয় নতুন কথা কিবা শিকিলে গতিকে যদি এনেকুৱা ভিডিঅ' আৰু আপডেট পাব বিচাৰিছে নহ'লে ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব আৰু ভিডিঅ' যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব ঠিক আছে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই